Hey guys, মই পৰিক্ৰমা বৰা আজিলৈ আহিছো আপোনালোকলৈ এটা নতুন ভিডিঅ'। First of all, thank you so much for 1k subscribers আৰু নতুন ভিডিঅ'টো হৈছে হাহু ভাৰ্চেছ ফিল্মি বুৱাৰীৰ ওপৰত। Let's start the video. বুৱাৰী এই ভৰ দুপৰীয়ালৈকে যে শুই আছে এখন তোমাৰ মাৰা ঘৰ নহয় এতিয়ালৈকে যে শুই আছে এইবোৰ বুৱাৰী আনি পেলাই একো কাম নাই আৰু দিনৰ দিনটো অকল খালি মোবাইলটো টপৰ টিপি থাকিব বুঢ়ী মানুহজনীয়ে কাম কৰি মৰিবলগীয়া হৈছে মা আপুনি মোক এনেকৈ ক'ব পাৰিছে আপুনি আচলতে মোক কোনোদিন নিজৰ ছোৱালী নিচিনাকৈ ববাই নাই আপুনি মোক এনেকৈ কৈছে বুৱাৰী কেতিয়াও ছোৱালী হ'ব নোৱাৰে আপুনি মোক প্ৰমাণ কৰি দিলে বুৱাৰীও কেলেনো এনেই কানি মৰিছা মই দেখোন তোমাক নিজৰ ছোৱালীৰ দৰে ভাবোঁ কিবা প্ৰয়োজনতহে বিচাৰোঁ এনে জানো মই তোমাক কেটকেটাই থাকোঁ मैं आपकी ज़रूरत नहीं मैं आपकी ख्वाहिश बनना चाहती हूँ মোৰ আজি এটা পাৰ্টি আছে আহোঁতে অলপ দেৰি হ'ব পাৰে বুৱাৰী এইবোৰ কি কাপোৰ পিন্ধিছা খালা আৰু তুমি আমাৰ মান সন্মান সকলো খালা আৰু তোমাৰ অকণো লাজ চৰম নাই ন এইবোৰ কাপোৰ পিন্ধি বাহিৰলৈ ওলাবলৈ বছ বহুত হৈছে আৰু তোমাক আজি মই মা আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে চাই থাকক মই এখন ঘৰত আৰু এক মুহূৰ্তও নাথাকোঁ মই আজিয়ে আপোনাৰ মই পুতেৰক ডিভৰ্চ দি এপাক গৈছে বুৱাৰী মই তোমাক অলপমান এটা কথা কওঁতেই তুমি এইবোৰ সিদ্ধান্ত লৈ পেলাইছানে কেতিয়া জেঙেৰা মাৰি কোৱা কথা से डर नहीं लगता माँ जी आपने जो फेंका उस सैंडल से मुझे डर लगता है মই নাথাকো আৰু ইয়াত নকৰো আজি পাও একো কাম নকৰো কি বুৱাই পালো এজনী মই কি বুৱাই পালো ভগৱান ক'ত গ'লা এখন ঘৰত আৰু মই এক মুহূৰ্তও নাথাকো যাওঁগে আৰু মা আপুনি এয়া কি বুৱাৰী মই একদম সলনি হৈ গ'লো আজিৰ পৰা দুইজনীয়ে একেলগে মিলি পাৰ্টিলৈ যাম একেলগে নাচিম এয়াহে মোৰ আচল শাহু মা এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত জনাব লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে এয়াই বাই বাই গাইজ লাভ ইউ